নমস্কাৰ মই সত্যজিৎ খৰণীয়া মোৰ প্ৰথমটি খণ্ড যদি আপোনালোকৰ চাই ভাল লাগে তেনে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব ধন্যবাদ মৌ অ মৌ দাদা মই ইয়াত আছো অ তই চাকি দি আছিলি মই আকৌ ভাবিছিলো তই গা ধুবলৈ যোৱা বুলিহে হয়নে কি হ'ল কিয় চিঞৰিছিলি ক চাহ বনাবলৈ চাহ বনাই থোৱা আছে তই লৈ আহাচোন আৰু অলপ গৰম কৰি ল'বি মই কাপোৰযোৰ সলাই লওঁ ৰ কাপোৰ পিছতে সলাব পাৰিবি মোক আগতে চাহ কাপ দে তই চাহ কাপোৰ গৰম কৰি খাব নোৱাৰা নোৱাৰোতো মোৰ মৰমৰ ভৰি থাকোঁতে মই কিয় চাহ বনাই খাম হ'ব দে তেল মাৰিব নালাগে ৰ মই আনোগৈ তই কি বুজিবি শুনি মা ঢুকোৱাৰ পিছত দেউতা আমাক কিমান কষ্ট কৰি ডাঙৰ কৰিছে আজি যদি মই চকীদাৰৰ চাকৰিটো নাপালোহেঁতেন ফুটপাথত ভিক্ষা কৰি খাব লাগিলহেঁতেন চাহ ল দাদা কি ভাবি আছ চাহ ল অ দে দে দাদা দেউতা পেহী ঘৰৰ পৰা কেতিয়া আহিব জানো কালি পেহীক ফোন কৰিছিলোঁ আৰু এসপ্তাহমান ৰাখিম বুলি কৈছে আৰু এটা কথা পেহাৰ লগত চাকৰি কৰা মানুহজনৰ ল'ৰাজনৰ বাবে ছোৱালী বিচাৰি আছে পেহাই তোৰ কথাই কৈছে আৰু অহা সপ্তাহত তোক পেহীৰ ঘৰলৈ লৈ যাবলৈ কৈছে তাতে হেনো তোক চাই যাবহি দাদা মই এতিয়া বিয়া চিয়াৰ কথা ভবা নাই নাভাবিলে কেনেকৈ হ'ব তই জানো সদায় এনেকৈ থাকিব পাৰিবি আমি দুখীয়া মানুহ কিবাকে চলি আছোঁ কিন্তু মই তোৰ বাবে সকলো ৰেডি কৰি ৰাখিছোঁ চাকৰিৰ যিকেইটা দৰমহা পাওঁ তাৰে আধা বেংকত তোৰ নামতে জমা কৰি ৰাখিছোঁ তই চিন্তা নকৰিবি বিয়াৰ সকলো আ অলংকাৰ বস্তু বাহানি আনে কথা শুনিব নোৱাৰাকৈ তোক মই দি পঠিয়াম লাগিলে খেতি মাটিখিনিও বন্ধ কৰি থৈ দিম দাদা মই জানো তই আৰু দেউতাই মোৰ কাৰণে বহুত কৰিছ কিন্তু তোৰোতো এটা জীৱন আছে তই জানো সদায় এনেকৈ থাকিবি তোৰ লগৰ সকলোৱে বিয়া পাতিলে তই জানো ঐ ভনী তই মোৰ কথা চিন্তা কৰিব নালাগে মই বিয়া নাপাতোঁ যাক মই নিজতকৈ বেছি ভাল পাইছিলোঁ তাইয়ে মোক এৰি থৈ গুচি গ'ল গতিকে মই বিয়া বাৰুৰ কথা মনৰ পৰা কেতিয়াবা ডিলিট কৰিলোঁ নহয় দাদা দেউতাও বুঢ়া হৈ আহিছে দেউতা ঢুকোৱাৰ পিছত তই কাৰ লগত থাকিবি পাৰিবি জানো অকলে অকলে খাবলৈ শুবলৈ পাৰিম দে কিয় নোৱাৰিম স্মৃতিবোৰ সদায় মোৰ লগত থাকিব নহয় আৰু তইতো মাজে মাজে আহিয়ে থাকিবি অতীতৰ মধুৰ স্মৃতিবোৰক লৈ মই শান্তিৰে জীয়াই থাকিব পাৰিম তই চাগে ভাবিছ চাহকাপ গৰম কৰি খোৱা দাদাজনে কেনেকৈ ভাত বনাই খাব সময়ে সকলো শিকাব সকলো শিকায় সময়ে বা আৰু এইবোৰতে বাদ দে ৰাতিৰ ভাত আছে নহয় আলু দুটামান ভাজি দে গৈ যা মই স্কুল যাব লাগিব নহয় মই গাটো ধুই আহোঁ দে দাদা তোক এটা কথা ক'ব লগা আছে কি কথা দাদা মই মানে কি মানে কৰি আছ তই কাৰোবাক ভাল পাওঁ সেইটো কথা কওঁতে তই মুখ খুলি ক'ব নোৱাৰ হ'ব দে তই পচন্দ কৰা মানুহজনৰ লগতে তোক মই বিয়া দিম কিন্তু এটা কথা মনত ৰাখিবি ভাল পোৱা আৰু বিয়াৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে বাৰু ল'ৰাজনক এদিন আমাৰ ঘৰলৈ মাতি পঠাবি আৰু বয়ো পেহীহঁতক কম যে আমাৰ মৰমৰ ভনীয়ে দৰা ঠিক কৰি থৈছে
ইমান কিহৰ ফূৰ্তি মোৰ সপোন ঘৰ আজি 3 দিনৰ মূৰত মোৰ জানজনীক লগ পোৱা নাই জানো সেইবাবে ফূৰ্তিতে গাইছোঁ পিছে ইমান দূৰত বহিছা কিয় গাত গা লগাই বহা তুমি বৰ নীলাজ দেই এতিয়া কোৱা এই এই কি চাই আছা তোমাক আজি বৰ ধুনীয়া লাগিছে তোমাৰ মেঘালী চুলিটাৰী চকুৰ কাজল উঠৰীয়া হাঁহি এই লিহিৰি আঙুলিৰ পৰশে মোক বৰকৈ আমনি কৰে ৰাতি ৰাতি টোপনিও নাহে মাথো তোমাৰ ছবিখনে মোৰ নয়নত দোলা দি থাকে এয়াই চাগে আমাৰ প্ৰেম I love you too শুনা তোমাক মোৰ কথা এটা ক'ব লগা আছে কি কথা কোৱা তোমাক দাদাই মাতিছে আমাৰ ঘৰলৈ তোমাক লৈ যাব দিছে কি হ'ল মানে বৰ ডাঙৰ কথা এটা কি কথা কোৱা মানে তোমাৰ দাদা আমাৰ ঘৰখনক একেবাৰে বেয়া পায় আমাৰ ঘৰখনৰ মানুহখিনিক দেখিবই নোৱাৰে আৰু যদি তোমাৰ ভালপোৱা ল'ৰাজন মই বুলি জানে তেতিয়াতো কিন্তু কিয় সেইবোৰ বহু কথা কি কথা কোৱা না প্লিজ ইমান ডাঙৰ কথা নে তোমাৰ দাদাই মোৰ বাইদেউ ৰাধাক ভাল পাইছিল বাইদেউ তোমাৰ দাদাক মনে প্ৰাণে ভাল পাইছিল কিন্তু আমাৰ ঘৰৰ মানুহে কথাটো মানি লোৱা নাছিল তেতিয়া তোমাৰ দাদাৰ চাকৰিটো হোৱা নাছিল আৰু হঠাৎ এদিন তোমাৰ দাদা আমাৰ ঘৰলৈ গৈছিল ৰাধাবাক খুজিবলৈ তোমাৰ নিচিনা ল'ৰাৰ লগত মোৰ ছোৱালী বিয়া নিদিওঁ কি আছে তোমাৰ তোক দেখিব মন নাযায় চালা দেখোন কি খুচাটা মাৰি মই ৰাধাক ভাল পাওঁ আৰু ভাল পোৱাৰ স্বাৰ্থত মই কিবা নহয় কিবা এটা মেনেজ কৰিমেই যেনেকৈ নহওক মই চাকৰি এটা যোগাৰ কৰিমেই চাকৰি মেনেজ কৰিবি তই হা চাকৰি খুৰা ওলাই দেতা আপুনি এবাৰ বুজকচোন ৰাধা দেউতা দেউতা শুনাচোন দেউতা তুমি খুৰাক বুজবাচোন মই তাক নাপাৰে মই থাকিম দেউতা মোৰ এটাই কথা তোক তাৰ লগত বিয়া নিদিওঁ দৰকাৰ হ'লে সেই যোৰহাটৰ মাষ্টৰটোৰ লগত তোক মই বিয়া দিম ওলা ইয়াৰ পৰা ওলাব কৈছোঁ তোক ওলা দ্বিতীয়বাৰ যাতে তোক আমাৰ এই পদূলিত নেদেখোঁ যা ওলাই যা প্ৰদীপ তাৰ কেইদিনমান পিছত জোৰ কৰি বাইদেউক যোৰহাটৰ ল'ৰাজনৰ লগত বিয়া দিলে আৰু তেতিয়াৰ পৰাই বন্ধ কৰা প্লিজ আৰু নকবা আঁতৰি যোৱা মোৰ কাষৰ পৰা পাহৰি যোৱা মোক মোৰ দাদাৰ সঁচা ভাল পোৱা তোমালোকৰ ঘৰখনে হাকুৱালি নললে আৰু মোৰ প্ৰেমক ল'বনে নিশ্চয় নলয় কেতিয়াও নলয় ইমান ডাঙৰ কথা এটা তুমি মোৰ পৰা কিয় লুকাইছিলা তুমি তাৰমানে মোৰ লগত খেলা কৰিছিলা তুমি মোক তেনেকুৱা বুলি ভাবিছা ভাবিবলৈ বাধ্য কৰিছা তুমি পাৰিবা তোমাৰ মা দেউতাৰ কথা অমান্য কৰিবলৈ নোৱাৰা পাৰিম কাৰণ মই তোমাক খুব ভাল পাওঁ তোমাক এৰি মই জীয়াই থাকিব নোৱাৰো কিন্তু মই পাৰিম মই দাদাই বেয়া পোৱা কাম কেতিয়াও কৰিব নোৱাৰো মই তোমাক পাহৰি যাম আৰু তুমিও মোক পাহৰি যোৱা ভাল পোৱা জানো তেনেকৈ পাহৰি যাব পাৰিবা দিয়া কষ্ট কৰা ময়ো কষ্ট কৰিম কিন্তু মোৰ সুখৰ বাবে যিজন দাদাই ইমান কষ্ট কৰিছে সেইজন দাদাৰ মনত মই
কেতিয়াও কষ্ট দিব নোৱাৰোঁ কাৰণ দাদাই বহুত কষ্ট খাইছে প্ৰেমত যাৰ বাবে তেওঁ কোনোদিনে বিয়া নাপাতো বুলি শপত খাইছে গতিকে তুমিও এটা কথা মনত ৰাখিবা ময়ো কোনোদিনা আন ছোৱালীক বিয়া নাপাতো বাট চাই ৰ'ম অহা জনমলৈকে মই যাওঁ মৌচম কি ভাবি আছ